চলাৰখন কৃষকৰ একমাত্ৰ বন্ধু বুলি ক'ব লাগিব, কাৰণ ই মোক বহুত লাখ লাখ টকা বচাইছে। ইয়াৰ 85% ছাবচিডিত দিয়ে আপোনাৰ। আপুনি 100 টকাৰ বস্তুটো আপুনি অকল 15 টকাহে দিব লাগে। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই উপস্থিত আছোঁহি ধেমাজি জিলাৰ নপামত কৃষক মুক্তা দিহিঙীয়াৰ কৃষি ফাৰ্মত। তেওঁ কৃষি ফাৰ্মত এটা বস্তু দেখিবলৈ পাইছোঁ, যিটো বস্তুৰ বিষয়ে আমাৰ দৰ্শকসকলে বিভিন্ন সময়ত আমাক প্ৰশ্ন কৰে, আমাৰ কৃষকসকলে বিভিন্ন সময়ত প্ৰশ্ন কৰে, আৰু যিটো বস্তু এজন কৃষকৰ বাবে অতিকৈ প্ৰয়োজনীয়, আৰু যিটো বস্তু আমাৰ ৰাজসাহায্যত চৰকাৰে কৃষকসকলক যোগান ধৰে, আৰু সেই বস্তুটো হৈছে আমাৰ কেমেৰামেন পংকজ লাহনে আপোনালোকক দেখুৱাব। এই আমাৰ কেমেৰামেন পংকজ লাহনে দেখুৱাইছে, এইখন হৈছে এখন চলাৰ, আৰু এই চলাৰখনৰ বিষয়ে আমি কথা পাতিম। এই চলাৰখন কৃষক মুক্তা দিহিঙীয়াই কিদৰে লাভ কৰিলে আৰু তেওঁ কি কামত ব্যৱহাৰ কৰে, এই চলাৰখনৰ A to Z আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। আমি কথা পাতিম কৃষক মুক্তা দিহিঙীয়াৰ লগত। তেওঁ কেনেদৰে এই চলাৰখন লাভ কৰিলে, কাৰ লগত যোগাযোগ কৰিলে, এই চলাৰখনৰ পৰা কি কামত কৃষকজনে ব্যৱহাৰ কৰিব পাৰে, কেনেকৈ চলাৰখনে কৃষকজনক সহায় কৰে ইত্যাদি কথাবোৰ আমি কৃষক মুক্তা দিহিঙীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, এই চলাৰখনৰ বিষয়ে আপুনি কেনেকৈ জানিলে, প্ৰথমে এই বিষয়ে ক'লোঁ। আচলতে চলাৰখনৰ কথা প্ৰথম মই গম পালোঁ, মই এটা ট্ৰেইনিঙত গৈছিলোঁ। ট্ৰেইনিং মানে এক্সপ্ল'জাৰ ভিজিট মহাৰাষ্ট্ৰৰ জলগাঁও জেইন ইৰিগেশ্যনৰ গোটেই বস্তুখিনি চাবলৈ গৈছিলোঁ। তাতে গম পালোঁ যে চলাৰ ছিষ্টেমটো তাততো তেখেতলোকৰ ইৰিগেশ্যন ছিষ্টেমটো বহুত ওপৰত, আমাৰ নিচিনা ইয়াৰ নিচিনা নহয়েই। তাত গোটেই অট'মেটিক হয়, মোবাইলত মেছেজ আহে, মোবাইলতে মেছেজ দিয়াৰ লগে লগে চলাৰ মানে হেৰি চলে, আৰু তাৰ চলাৰবোৰ অট'মেটিক, মানে সূৰ্যৰ যিফালে থাকে সেইফালে সি মুভ কৰে, অট'মেটিক মুভ কৰে। আমাৰ ইয়াত বাৰু মেনুৱেল, আৰু এই চলাৰখন কৃষকৰ একমাত্ৰ বন্ধু বুলি ক'ব লাগিব, কাৰণ ই মোক বহুত লাখ লাখ টকা বচাইছে। আৰু এই চলাৰখন পাব আপুনি আপোনালোকৰ নিজৰ অঞ্চলৰ যিটো আপোনাৰ কৃষি কাৰ্যালয় আছে, কৃষি বিষয়া কাৰ্যালয় আছে, কৃষি বিষয়া কাৰ্যালয়ত আপোনাৰ এটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট থাকে। সেই ডিপাৰ্টমেণ্টত গ'লে বা চলাৰখন কেনেকৈ ধৰণে পায় বা কি পত্ৰ পূৰণ কৰিব লাগে, এই বিষয়ে তেখেতলোকে গ'লে তেখেতলোকে বুজাই দিব, আৰু ৰাজসাহায্যত পাব এখন। মই তেতিয়া পাইছিলোঁ 16,300 টকাত এইখন। এতিয়াতো অকণমান দাম বাঢ়িছে, তেতিয়া আমি বৰিংটো নিজে কৰি লৈছিলোঁ। আজিকালি এতিয়া বৰিংটো তেখেতলোকে কৰি দিয়ে, প্ৰায় 33,000 টকা হৈছে, কিন্তু যথেষ্ট উপকাৰী বস্তু বা কামৰ বস্তু, খেতিয়কৰ কামৰ বস্তু। এজন এই চলাৰখন পাবলৈ ৰাজসাহায্যত এই চলাৰখন লাভ কৰিবলৈ কৃষকৰ যোগ্যতা কি থাকিব লাগিব? কৃষকজনৰ যোগ্যতা তেখেতলোকৰ নিজৰ মাটি থাকিব লাগে, নিজৰ মাটি বাৰীৰ কাগজ পত্ৰ দেখুৱাব লাগে, আৰু আমাৰ যিখিনি দৈনন্দিন প্ৰয়োজনীয় থলুৱা কাগজ মানে নথি, ধৰক আধাৰ কাৰ্ডেই হওক, ভোটাৰ কাৰ্ডেই হওক, বেংক একাউণ্টছেই হওক, সেইখিনি চব মানুহ আছেই, আৰু মাটি কাগজ পত্ৰ থাকিব লাগে, খাজনা দিয়া ৰচিদেই হওক, জমাবন্দী কপিয়েই হওক, এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি লৈ পেলাই তেখেতলোকক ছাবমিট কৰিব লাগে। তেখেতলোকৰ কমিটি বহিব, কমিটিত পাছ হ'লে আপুনি চলাৰ পাব। তেওঁ সেইজন ব্যক্তিজন কৃষক হ'ব লাগিব, 100% কৃষক হ'ব লাগিব। কৃষকৰ কাৰণেই আচলতে দিয়া হৈছে, কোনোবা চৰকাৰী চাকৰিয়ালৰ কাৰণেতো নহয়, চৰকাৰী চাকৰিয়ালেতো কিনি ল'বই পাৰে আছিল তেখেতলোকৰ দৰমহাৰে, কিন্তু কৃষকে কিনি ল'ব নোৱাৰে, সেইকাৰণে কৃষকক ৰাজসাহায্যত তেখেতলোকে চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে। মানে ব্যক্তিজনে কৃষক হিচাপে কিদৰে প্ৰমাণ দিব? নহয়, কৃষক মানে প্ৰমাণ দিব মানে আপোনাৰ যাৰ খেতি বাতি কৰি থাকে বা চাকৰি বাকৰি নাই, তেওঁ কৃষক বুলি আমি জানো, আৰু সেই অনুপাতে, আৰু নহ'লেও আজিকালি কৃষকৰ প্ৰমাণ পত্ৰ দিয়ে। কৃষকৰ প্ৰমাণপত্ৰ আজিকালি সেই কৃষি বিষয়া কাৰ্যালয়তে আমাৰ যিগৰাকী কৃষি সম্প্ৰসাৰণ বিষয়া আছে, তেখেতৰ হয়তো আপুনি ল'ব পাৰে কৃষকৰ চাৰ্টিফিকেট। আপুনি কি কামত ব্যৱহাৰ কৰে, মানে কি কামত ব্যৱহাৰ কৰে? মইতো কি কামত ব্যৱহাৰ নকৰোঁ সেইটোৱে ক'ব লাগিব। মই চব কামতে ব্যৱহাৰ কৰোঁ। পুখুৰীত পানী দিয়া কামত ব্যৱহাৰ কৰোঁ, বিভিন্ন ধৰণৰ শাক পাচলি খেতিত পানী দিয়া ব্যৱহাৰ কৰোঁ, আৰু মই এতিয়া স্প্ৰিংকলাৰ চলাওঁ। মই পৰ্টেবল স্প্ৰিংকলাৰ আছে, স্প্ৰিংকলাৰে মই গোটেইখিনি পানী দিওঁ। এই চলাৰে পৰা স্প্ৰিংকলাৰ চলাওঁ। কালি পৰহি এতিয়া আকৌ ৰিচেণ্টলি মই এতিয়া মাইক্ৰ' স্প্ৰিংকলাৰ এটা মানে অৰ্ডাৰ নহয়, ঠিক মই কাগজ পত্ৰ জমা কৰিলোঁ, হয়তো 2 দিনতে সেইটো আহিব। সেইটো মই ইয়াৰ পৰাই চলিব, মোৰ এক্সট্ৰাকৈ পাম্প কিনাৰ দৰকাৰ নাই। এই চলাৰৰ লগতে আপোনাৰ পাম্পো দিয়ে বহুত, আৰু এইটো আপোনাৰ 2.5 কিলোৱাট ইয়াৰ পৰা ওলায় পাৱাৰ। 2.5 কিলোৱাট এনেই আপোনাৰ কম পাৱাৰ নহয়, কিন্তু আপোনাৰ দিনত ওলায়। কিন্তু ৰিজাৰ্ভ যদি কৰিব পাৰিলোঁহেঁতেন বা মই ইয়াত, তেতিয়াহ'লেতো মোৰ গোটেই অঞ্চলটোৱে চলিলেহেঁতেন এইখন চলাৰৰ পৰা। এইখন চলাৰৰ পৰা ইয়াত 6খন প্লেট আছে, প্ৰতিখন প্ৰায় আপোনাৰ 12 ভল্ট ওলায়। সেই অনুপাতেতো বহুত হেভি চলাৰ এখন কিনিব হ'লে আপোনাৰ মাৰ্কেটত ইয়াৰ 85% ছাবচিডিত দিয়ে আপোনাৰ। আপুনি 100 টকাৰ বস্তুটো আপুনি অকল 15 টকাহে দিব লাগে, 85 টকাই আপোনাৰ ৰাজসাহায্য দি আছে চৰকাৰে।
আৰু মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এই চ'লাৰখন লগোৱাৰ পাছতে আপোনাৰ খৰচ পাতি কিবা কৰিব লাগে? বহু গুণে খৰচ পাতি কমিছে মোৰ। মানে খৰচ পাতি কৰিব লাগে? নালাগে, আপুনি যিটো আপোনাৰ ড্ৰাফ্ট কাটিব লাগে সেই ড্ৰাফ্টতে আপোনাৰ ধৰক মই তেতিয়া 16,900 টকা ড্ৰাফ্ট কাটিছিলোঁ কোম্পানীৰ নামত। কোম্পানী আহি মোক ইনষ্টলেশ্যন কৰি দিছিলে, বহাই দিছিলে ইয়াত। গোটেই বস্তুখিনি তেখেতলোকে কৰি দিব। এতিয়াতো আপোনাৰ 33,000 টকা হ'ল, আপোনাৰ বৰিংটোও কৰিব নালাগে, বৰিংটো তেখেতলোকে আহি কৰি দিব। বৰিং কৰাৰ পৰা আদি কৰি যিমানখিনি পাইপ লাগে, যিখিনি ইকুইপমেণ্ট লাগে, চব আপোনাক তেখেতলোকে আপোনাৰ খেতি পথাৰত আহি পেলাই আপোনাৰ কৰি থৈ যাব।